কৰিব নোৱাৰি গাইজ চাওমিন হ'ব নেকি 10 টকাত পাম 10 টকা নাপাওঁ বোলে গাইজ কি কৰোঁ এতিয়া 10 টকা দাদা বেয়া মিচিকে হাঁহি মাৰিছে আজি মানে পেটত কি সোমাব কোনো ঠিক নাই হেল্ল' এভৰিৱান আশা কৰোঁ সকলো ভালে আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অৱস্থাটো একেবাৰে বেয়া এইকেইদিন সেইটো কাৰণে মানে ভিডিঅ' একো দিব পৰা নাই মানে গাটো এইকেইদিন বহুত দিনৰ পৰা মোৰ গাটো বেয়া হৈ আছে মানে জ্বৰ মূৰ বিষ চৰ্দি এটা কিবাকিবি হৈ আছে আৰু তো সেইটো কাৰণে একো ভিডিঅ' দিব পৰা নাই এইবিলাকখিনি চুলি চাওকচোন চুলিখিনি একদম দিনক দিনে সৰি মানে হৈ গৈ আছে মানে একেবাৰে বহুত বেছি চুলি হৈছে ভবাতকৈ বহুত বেছি চুলি হৈছে মানে আপোনালোকে যদি কিবা উপায় আছে কাৰোবাৰ ওচৰত তেন্তে প্লিজ মোক কমেণ্ট কৰি জনাওক যে আপোনালোকে কি ইউজ কৰে যদি মানে চুলি সৰিছিলে আপোনালোকৰ তেন্তে কি লগাই ভাল হ'ল সেইটো মোক প্লিজ ক'ব আৰু এটা কথা আপোনালোকে ভিউজ মানে মোৰ ভিডিঅ'টো চাই বাৰু তথাপি আপোনালোকে কমেণ্ট কৰিব ক'ৰ পৰা চাইছে মানে ক'ৰ পৰা চাইছে মোৰ জানিব মন যায় ন সেইটো কাৰণে কমেণ্ট কৰি জনাব আৰু আপোনালোকক কি ভিডিঅ' লাগে কিবা এনি চেলেঞ্জ বা কিবাকিবি ভিডিঅ' আৰু আপোনালোকৰ যদি চাব মন গৈছে তেন্তে মোক প্লিজ কমেণ্ট কৰি জনাব মই আপোনালোকৰ আগত মানে ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম তো এইকেইদিন তেনেকৈ আৰু ভিডিঅ' একো দিব পৰা নাই মন চনো ভাল নহয় গাটো বেয়া আজি অলপমান ভাল পাইছোঁ মাতটো দেখিছে কেনেকুৱা মানে পূৰা বহি আছে তো তথাপিও মানে কি কৰিম আৰু দিব লাগিবই ন আপোনালোকৰ কাৰণে তো আজি ভাবিলোঁ মানে ভিডিঅ' এটাকে বনাই দিওঁ আপোনালোকৰ কাৰণে আজি যাম মানে এটা চেলেঞ্জ কৰিবলৈ চেলেঞ্জ বুলি নহয় আৰু নাজানো আৰু কি ভিডিঅ' মুঠতে মই আজি ভাবিছোঁ 100 টকাত আজি কি বস্তু পায় তাকে মানে চাম বুলি ভাবিছোঁ মানে খোৱা বস্তু কি খাবলৈ পাম আৰু 100 টকাত সেইটোকে মানে আজি চাম বুলি ভাবিছোঁ খাবলৈ যাম বুলি ভাবিছোঁ শিৱসাগৰলৈ অলপ দেৰিকৈ যাম এতিয়া ভিডিঅ'টো ভিডিঅ'ত মানে আপোনালোকক কৈ দিছোঁ অলপ দেৰিকৈ যাম ওলাই সদায়তো ইফালে সিফালে গৈ থকা হয় কিন্তু এইকেইদিন মানে গাটো বেয়া কাৰণে মই ক'তো যোৱা হোৱা নাই তো আপোনালোকক সেইটো কাৰণে মানে দেখাম বুলি ভাবিছোঁ আজি 100 টকাত কিনো পায় ন সেইটো কাৰণে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো একদম স্কিপ নকৰিব তো যদি ভিডিঅ'টো কিবা মানে বেয়া পাইছে তেতিয়াহ'লে আপোনালোকে কৈ দিব বা এইটোৱে বেয়া লাগিছে কিবাকিবি তেতিয়া মই ভাল কৰি ল'বলৈ আপোনালোকৰ আগত চেষ্টা কৰিম আৰু কি ভিডিঅ' লাগে খালি আপোনালোকে ক'ব কমেণ্টত তেতিয়াহে মানে ভাল লাগিব আৰু নে কি কয় গাইজ তেন্তে ব'লক ভিডিঅ'টো চাই থাকক তো গাইজ এতিয়া গৈ আছোঁ ওলাই মেলি আহিলোঁ তেতিয়া মানে বেটেৰীতে যাব লাগিব তো আপোনালোকে ভিডিঅ'টো প্লিজ চাই থাকক কি হ'বলৈ গৈছে চাই থাকক আপোনালোকে ধুনীয়াকৈ তো এতিয়া দলংখনলৈ যাম তাত গৈ চাই লওঁগৈ ক'ত কি পাওঁ তাতে খাম আৰু মোৰ লগৰকেইজনীও আহি আছে মানে মোৰ কেমেৰা ধৰিবলৈ আৰু তো চাই থাকক আপোনালোকো মানে ভাল কমেণ্ট কৰি থ'ব আৰু মোক জল্দি মানে বহুত জল্দি আপোনালোকে মোক 1K ছাবস্ক্ৰাইবাৰ প্লিজ কৰি দিয়ক তো সেইকাৰণে আপোনালোকৰ আগত মানে এনেকৈ ভিডিঅ' বনাই থাকক আৰু আপোনালোকক দেখুৱাবলৈ তো আপোনালোকে যদি মোক ছাবস্ক্ৰাইব নকৰে তো কোনে কৰিব ন গাইজ তো প্লিজ কৰি দিয়ক ছাবস্ক্ৰাইব চাই থাকক ভিডিঅ'টো শেষলৈকে বহুত বেছি ভাল লাগিব তো গাইজ আমি এতিয়া পালোহি দলং চাৰিআলিত আজি এই উল্টা হৈ গৈছে আজি এই 100 টকাটোৱে মানে 10 টকা কিমান পাৰোঁ কিনি খাম এই 100 টকাটোৰ ভিতৰতে কিবাকিবি খাম আৰু তো ডাইৰেক্ট পইণ্টত আহোঁ নে কি কওঁ বেছি দেৰি নকৰোঁ তো আহক আজি প্ৰথমতে খাম কি আইচক্ৰীম আহক আজি ফাৰ্ষ্ট এনেকৈ ভিডিঅ' বনাইছোঁ অকণমান ভয় লাগিছে ডৰনে কা নেই খাই লওঁ মই দাদা বেয়া মিচিকে হাঁহি মাৰিছে 10 টকা পাম নাই আকৌ 20 টকা নি মাই গড 10 টকা আপোনালোকে 20 টকা 10 টকা বোলে দাদা হয় নি খাই লওঁ ন তো গাইজ এইটো প্ৰথম বহনি খাই লৈছোঁ দেই ইমান ঠাণ্ডা বৰষুণ দিছে একদম এতিয়া অলপ দেৰি কমাইছে আৰু তো গাইজ খাই লওঁ শেষ কৰিব নোৱাৰি গাইজ গোটেইটো ফাই দিলে এতিয়া আহক আমি যাওঁ এফালে আকৌ কি খাবলৈ পাওঁ চাই লওঁগৈ
ইমানে জুইছে এইটো কি ফুটিলে জানো নাজানো আৰু ৱাৰ চাই কিবা তাৰপিছত ফুটিলে খোৱা খাই মানে পুৰা ভয়তে দৌৰাইছে তো এতিয়া আহক আমি ফুচকা খাওঁ ফুচকা কেইটকাত কিমান পাওঁ চাই লওঁ অ দাদা 10 টকাত ফুচকা পাম না দিয়ক 10 টকা ফুচকা আজি মই 10 টকীয়া ফুচকা জলদি শেষ হ'বগৈ আৰু এইটো 10 টকাতে থাকিব 70 টকা জ্বলাটো দিব দেই খাই লৈছোঁ তো গাইজ খাই ল'লোঁ 10 টকা ইয়াত এতিয়া পইচা দিব লাগিব আৰু এইটো দাদা এতিয়া নেক্সট কি খাম একো ভাবি পোৱা নাই কি বিচাৰি কিবা এটা বিচাৰিম আৰু খাম আহি থাকক আমাৰ লগত ভিডিঅ' মনোৰঞ্জন কৰক আৰু খোৱাবোৰ পূৰা মজাকৈ চাই থাকক এতিয়া মই মানে যাম চাওমিন খাবলৈ চাওমিন 10 টকা খুজিব নিদিয়ে নাজানো চাওমিন হ'ব নেকি 10 টকা পাম गजब बेइज्जती है 10 টকা নাপাওঁ বোলে গাইজ কি কৰোঁ এতিয়া 10 টকা নহ'ব নেকি 20 টকা কেইটকা চাওমিন বাপৰে গাইজ এতিয়াতো মোৰ বৰ ওচৰত উপায় নাই আজিতো মই একদম মানে আজি টাৰ্গেট লৈ আহিছোঁ 100 টকা তো 100 টকাৰ ভিতৰত আছিলে মোৰ ওচৰত এতিয়া 70 ৰুপিজ এতিয়া কি কৰোঁ 10 টকা 20 টকাত একো নাপায় তো এতিয়া বেলেগলৈ যাব লাগিব আৰু 10 টকা যিহেতু নাপাওঁ তো বলক এতিয়া বেলেগলৈ যাওঁ দেখিলে চাওমিনটো নাপালে এতিয়া আহিছোঁ বহুত লাজ পালোঁ তো এতিয়া আহিছোঁ ফল মূলৰ দোকানলৈ ফল মূলৰ দোকানত 10 টকাত কিনি পাই চাওঁগৈ হওক চাই থাকক ভিডিঅ'টো ইণ্টাৰেষ্টিং সেইটোকে খা আৰু নাপাম নে দাদা অকল বোলে চেৰি পাম এইটো ফল মূলৰ ভিতৰত কি পাম 10 টকা নাই নি এটা হ'লেও পাম নি একদম ধুনীয়া চাই 10 টকীয়া দিয়ক আপেল পাই গ'লো আজি কিমান ভাল হৈছে মোৰ কাৰণে চাওক 100 টকাত কি বস্তু খাবলৈ পাৰিছোঁ মই আনকালেতো বহুত বেছি পইচা যায়গৈ আজি মাত্ৰ 100 টকাতে ইমানবোৰ বস্তু মই খাবলৈ পাৰিছোঁ হ'বলক এতিয়া এইটো খাই লওঁ নে কি কৰে ধুই মেলি খাম আৰু এনেকৈ খালেতো বেমাৰ হ'ব ন তো বলক ধুই খাই তো গাইজ এতিয়া এইটো ধুই লৈছোঁ আপেলটো অকণমান এতিয়া খাম আৰু আপেল 10 টকীয়া আপেল মজা এতিয়া চাগে 60 ৰুপিজ এতিয়া যাওঁ মিঠাই খাওঁগৈ ৰসৰাজত ৰসৰাজলৈ 10 টকীয়া মিঠাই কি আছে আকৌ যাম নি ইয়াত নাপাম 10 টকা একো নাপাম নি बेड लक चलो गाइस बहुत अभी लास्ट
কাজু বৰফি 10 টকীয়া মিঠাই এটা দিয়কচোন লাল গাইজ দাল ভাত খাই লওঁ আজি মানে পেটত কি কি সোমাব কোনো ঠিক নাই ইটো সিটো ইটো সিটো আজি মোৰ গেছ হোৱাটো এনেওতো গা বেয়া আৰু গা বেয়া হ'ব গেছ হয় খাই লৈছোঁ বহুত বেছি গৰম গাইজ আপোনালোকে দেখিলে এতিয়া মই এতিয়া লালমোহন খাই আহিলোঁ মুখখন বহুত মিঠা মিঠা লাগি আছে তো ভাবিছোঁ অলপ কিবা জ্বলা চলা কিবা এটা খাই দিওঁ কি খাম চাই লওঁ আৰু ন আহক কেমেৰামেন জল্দি ফ'কাছ কৰোঁ 10 টকীয়া চিপছ আছেনে कैमरामैन जल्दी फोकस करो 10 रुपया एडो की है ये ऑयल स्टूडियो ये ना कैमरामैन তোমাক দেখাবলৈ খাইছোঁ আৰু আপোনালোককো দেখাবলৈ খাইছোঁ আজি সঁচাকৈ বহুত বেছি ভাল লাগিছে আজিৰ পৰা সদায় এনেকৈ খাম 10 টকা 20 টকাকৈ খাম এতিয়া দেখিছে মোৰ হাতত আছে অকল 40 টকা 40 টকাতে এতিয়া কিবা কিবি খাই শেষ কৰিব লাগিব আৰু আজি সঁচাকৈ 10 মানে 100 টকা আজি বহুত কিবা কিবি খাবলৈ পালোঁ হয় নাই গাইজ চাই থাকক দেই ভিডিঅ'টো আৰু কি কি খাম আপোনালোকে চাই থাকক প্লিজ আৰু আপোনালোকে কোন কোনোবা চাইছে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব খালো এতিয়া মিঠা খাম আকৌ দাদা 10 টকা ন আৰু লগতে পানী বটল এটা খাই ইমান বস্তু কিবা কিবি খাই আছোঁ তো পানী বটলটো লাগিবই ন মানুহৰ মেইন পানী বটল লৈ যাওঁ পানীয়ে প্ৰাণ হয়নে बात तो सही है গাইজ খাই লৈছোঁ এতিয়া স্পাৰ্ক এইটো কি স্পাৰ্ক নহয় পাৰ্ক মোৰ মুখত মানে এখন বেলেগ যি টি কথা কি বেকাৰ কৰিছে ফোনটো এনেকৈ খাম গাইজ ৰাখিব বুলি নক'ব আকৌ দেই এতিয়া খালোঁ কথা ক'বলৈ পৰা নাই এনেকুৱাই খাইছোঁ আজি পুৰা একদম গম পাইছে নহয় समझ रहे हो आप समझ रहे हो পুৰা গেলা গেলা গোন্ধাব এতিয়া গৈ আছোঁ গাড়ীয়ে খুলীয়া মাৰি থৈ যাব নহ'লে যদি গাইজ আহক এতিয়া আমি আছোঁ দলৈ চাইডে এইফালে আছে দৌল আৰু এইফালে আছোঁ মই মিছ পাণ্ডকা আছোঁ ইমানে আহিব চাবলৈ নাপাহৰিব কিন্তু খাবলৈ পাহৰি যাব আহক দাদা এতিয়া খাই লওঁ এইটোৱে আৰু 20 টকা আছে দেখাই দিওঁ 20 টকাৰ ৰ'ব এইটোৱে আজি শেষ ইয়াতে শেষ যাত্ৰা তাৰপিছত আৰু বেলেগ ক'বলৈ যাব লাগিব পেটটো অলৰেডি বহুত বেছি ভৰি গ'ল মোৰ খাই কিবা কিবি খুচুৰা খুচুৰি এতিয়া কি খাব পাৰিম 20 টকাত 20 টকাত কি পাম দাদা কফি কফিয়ে পাম বোলে দেখিছে গাইজ মানুহ বহুত ভিৰ হৈছে তো মোক দিয়াটো বহুত দেৰি হৈছে আৰু দেখিছে আৰু কিমান দেৰি তো দিব লাহে দিয়ে আশা কৰি আছোঁ এইফালে দাদাই বনাই আছে দেই এতিয়াকৈ কফি হয়নে দাদা দাদা বহুত ধুনীয়াকৈ মিচিকে হাঁহি মাৰে দেখিছে একদম হয় দাদাই মোক দিলে কফি এক কাপ এইটো লগ 20 টকা এইটো শেষ আৰু এইফালে থেংক ইউ কৈছে
পানী বটল থৈ লৈছোঁ গাইজ এইটো দেখিছে নহয় আজি মই কিমান কি খালোঁ আপোনালোকে কমেণ্ট কৰি জনাব দেই আজি ভিডিঅ'টো কেনেকুৱা লাগিলে তো আপোনালোকৰ ওচৰলৈ নতুন নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰি যাম আপোনালোকে ক'ব কেনেকুৱা ভিডিঅ' লাগে এইটো খাই লওঁ বহুত গৰম গাইজ তথাপিও আপোনালোকৰ কাৰণে চাওক আজি মই কিমান কি কৰিছোঁ ক'ত আপোনালোকৰ মনোৰঞ্জনৰ বাবে মই ক'ত কি খাইছোঁ দেখিছে প্লিজ আপোনালোকে মোক কমেণ্ট কৰিব আৰু প্লিজ 1K ছাবস্ক্ৰাইবাৰ জলদি কৰি দিব প্লিজ গাইজ তো গাইজ আপোনালোকে আজি দেখিলে মই কি কৰিলোঁ 100 টকাত কি খাব পাৰিলোঁ আজি মোৰ পেটটো একচুৱেলি বহুত বেছি পুৰা ফুল হৈ গৈছে এনেও গেছৰ প্ৰব্লেম কিবাকিবি হৈ আছে তো আপোনালোকক দেখাবৰ কাৰণে মই এনেকুৱা ভিডিঅ' বনালোঁ তো প্লিজ গাইজ আপোনালোকে কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিলে ভিডিঅ'টো কেনেকুৱা পালে কেনেকুৱা কি কথা আৰু জনাব আৰু আপোনালোকে ক'ৰ পৰা চাই আছে মোক প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আপোনালোকক নেক্সট কি ব্লগ লাগে মানে কি ভিডিঅ' লাগে আপোনালোকে প্লিজ কমেণ্ট কৰিব আৰু মোৰ জল্দি 1K ছাবস্ক্ৰাইবাৰ কৰি দিব গাইজ আপোনালোকৰ ওপৰতে ভৰসা দি আপোনালোকক সাহায্য কৰিছোঁ 1K ছাবস্ক্ৰাইবাৰ প্লিজ জল্দি কৰি দিব তো ভিডিঅ'টো আজিলৈ ইমানেই যদি চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই